চাইচোন চাই সোনকালে তোৰ ৰুমত ভূত অলছি এইটো জখনি না কি পাতাৰতাৰী তোৰ হেল্ল' চাওক গাইজ মোক আজি মানুহটোই মাৰিবা খেদি আছে টেক্সিটা গাড়ী পৰা যাই মুৰা হপা মই কি কৰা ঘৰ সোমালাকে এইটো হল বুলিনো আৰু এই বুঢ়া বয়সত মই কিমাননো কাম কৰিম মানুহৰ আগত লাজে লগা হৈছে ইটাক লাগি উঠাৰ নাম গন্ধই লোৱা নাই গাড়ীখন ভাড়াত নিলাক বুলিয়ে ইমান লেতেৰা কৰিব লাগে না কটাই পানী খাইছা বটলটো বাহিৰত পেল দি একেবাৰে কি মাকৰ মূৰা ভৰাই আনিছিল এনে আন কৰলি গাড়ী ভাড়াত দিবা ইচ্ছাই নাযায় আপা গহনীটোক উঠফাই দিয়ে নহ'লে আৰু বিছনাত তাইত শিপা গাজব হেল্ল' দোস্ত এতিয়া ৰাতিপুৱা 4:30 বাজিছে আৰু এতিয়া মই উঠিলোঁ আৰু এতিয়া ঘৰৰ কামবোৰ কৰিব লাগিব দিনৰ দিনটো মই কি কৰোঁ আপোনালোকে চাই থাকিব গহনী তোৰ এইটো ঘড়ী না ঘৰায়ে এতিয়া বৰ্তমান 9:30 বাজিল হেৰি আপুনি মোৰ শ্বটটো নষ্ট কৰি দিলাক না ইটা আৰু একবাৰ ল'বা লাগিল আৰু কি গুৱাহাটী বুলি মাতিব আহিছে ৰাতিপুৱাই ঠাট্টা নকৰিব দক আপোনাতকে মই বহুত জানো সিটো মই জানো তুমি কিমান জানো সিদিনা মুখত খোৱা বুলি মোৰ সেই খৰৰ মলমটো খোৱা নাছিলে মই জানো দে তুমি হৈছ মূৰ্খৰ জ্ঞানী হেৰি কাক বুৰ্বক বুলি ক'বা আহিছে আপুনি মুখত খোৱা জাগাত খৰৰ মলমটো থৈ দিছি মই কি জানো হ'ব দিয়া সেইকাৰণে অলপ পঢ়া পাতি কৰিব লাগে স্কুলৰ বাহিৰত দেখা পাইছি না বনাই মোৰ সন্দেহে হয় তাতে আৰু তুমি বিয়ে পাছৰ লেবেল দিবা হচি যাওক নিজে গোটাই কম পঢ়া ৰ কোনোবাই কলাক না কিয়ে মই যে আণ্ডাৰ মেট্ৰিক বাদ দি চাকাত নেতাকে হা উঠছো মাত্ৰ মই নৰো নল্লি হব নেকি এখন তো মাৰে ঘৰ পাইছা হোৱাৰ পৰা একাপ চাহ খাবা বনাই মই কি কৰিব লাগে মাইৰে ক'ব নোৱাৰে মাইৰে বনাই দিব যাওক তোৰ মাথাত অলপ মনৰ জ্ঞান নাই ইৰে তোক যি ৰাতিপুৱা একাপ চাহ দিবা লাগে বুঢ়া মাই তুই হল বুলি কিমান কাম কৰিব তোক মই কি এতে আলু কাৰণে আনছো হা হেৰি আপোনাক যদি ইমান চাহৰ খকে ধৰছি নিজে বনাই খাওক মই নৰো ঘৰত মই এগলা কাম কৰিয়ে পোৱা নাছিলো তুমি এটা কথা কচোন তুমি এনে কোনটো মন্ত্ৰী জীয়াকনো মই প্ৰধানমন্ত্ৰী জীয়া প্ৰধানমন্ত্ৰী দুহু চলিয়ে নাই এটি তোৰ ঘৰত নাচবা কাৰণে খোলা নাই আৰু এটা লেবেল দিবা আহিছা হে প্ৰভু মই যে মূৰ্খ মোক দেখোন কথাতে গম পায়ে আজিৰ পৰা ইয়াৰ চাই চিতি কথা ক'ব লাগিব চালা মুখখান দাগ পৰি গেছিয়ে অলপমান বগা বস্তুৱে লগাও বেটি চখ নাচাইকিয়া এই কলাত ঠাট্টাই কৰো আপা চাইচোন চাই সোনকালে তোৰ ৰুমত ভূত অলছি এইটো জখনি না কি পাতাৰতাৰী তোৰ ৰুমত ভূত সোমাইছি ভূত কৈছে আপুনি মই আপোনাৰ বৈৰেৰে তই নেকি মুখত এই হপৰা কি হানছে মই চশমাযোৰ পিন্ধিও মানুহ না ভূত ধৰবাই পাৰা নাই হে মাই ভূতে দক মই হল নাইতা বান্দৰে নাৰিকলৰ মূল্য কি বুজি পায় যাও কিতা বাপ্পা এইটো কি বৰি পালোৱে দিনত দিনটো আইনাখনৰ সন্মুখৰ পৰা উঠফেৰে নহয় মাথা চাথা গৰম কৰি দিব মাই পাগলা হলি না কি বকি আছে আকলা আকলি মাইৰে পাগলাইতো হলো আনপাও বেটা
ভাল পাই বিয়া পাতেহি ঠকটো চাই বিয়া পাতছিলি ঘৰখনত কাম এখন নকৰে মোৰ এই দেহাটো দি কাম কৰি কৰি ভৰিৰ বিষ হৈ গেছি কিমান ভাল ভালাপি চাই দিলো পাইছা না মজা এতিয়া বিয়া পাতি মাই তাৰ গুণ আছে প্ৰদৰ্শন নকৰে তাই চৰত কাণ ফাটি যাব তই কি চিৰিটোক এটা প্ৰদৰ্শনী পাতিব আনিছিলি নেকি মাই যি হৈছি দে আৰু নেহান ভুল মই জীৱনত নকৰো আৰু যি ভুল কৰিব লগা আছিল কৰলিয়ে না তোৰ আৰু বিয়া পাতিব লগাই আছে যাই এতিয়া চিৰিটো ঠকটো ধুই পানী খাগে হেল্ল' গাইজ আপোনালোকক মই আজি বিদেশৰ বাংনা দেখাম এই দেখছি না এডাল বাংনাত হালধীয়া বগা নীলা গোটেই যিমান কালাৰ আছে সিমান বাংনা লাগে আমাৰ ইয়াতে বিদেশৰ বহুত চব্জি আছে আৰু এটা কথা গাইজ মোৰ কাৰণে আৰু তেওঁৰ কাৰণে আমাৰ এটা ছাৰপ্ৰাইজ দিছে যি কালাৰিং বস্তু বলক আপোনালোকক দেখাওঁ আপোনালোকক মই বস্তুটোৰ কথা ক'ব খোজা নাই গাইজ আহকচোন আমাৰ কাৰণে কি আনিছে আপোনালোকক দেখাওঁ বাপৰে বাপ ৰাতিপুৱাৰ পৰাই তোক ইমান বাৰ ফোন মাৰলো তই দেখোন ফোনটো ৰিচিভে নকৰায়ে নহয় মোবাইলটো মই চাৰ্জত দি কিনে পিছফালে মই কাম কৰি আছো তাৰমানে ঐ চাহ তাহ অলপ বনাবা দি খাওঁ দে অলপ চাহো খাবি তই ঘৰৰ পৰা আহিলি এখন হাঁহকে আনা কিয়ে কিয়া চিৰিটোক কি চাজে থবা আনছা নেকি হেলিকপ্টাৰ আছে অচত দি গেছি নেকি একদম চিঙে পৰিব হপায়ে মাতটো কহায়ে অ আপা ভূমিকম্প আহিছে নেকি তাকে তুৱে কি হৈছে একো ধৰবা পাৰা নাই গজেন চাউণ্ডটো মই ঘৰৰ ভিতৰৰ পৰা পাইছো আছো আপা আপিক তইতো কি আনি দিলি মাই বাপা আৰে সেইটো মোৰ ভিকুৱাম ক্লিনাৰে গাড়ী চাফা কৰা লংকে এই মেচিনটো দি কি দুটা কাম কৰে নেকি গাড়ীও চাফা কৰে চুলিও শুকয় এই যি মূৰ্খ ডালিমি কি হে মই এইমাত্ৰ চুলি ইডলা ধুই আহিছোঁ শুকে লওঁ ৰ'ব অ আপা এই নেকি প্ৰদৰ্শনী একে কয় নাৰিকলৰ মূল বজাটো মাই চুপ থাকচোন তই মূৰ্খ ডালিমি সেইটো মোৰ গাড়ী চাফা কৰা মেচিন চুলি চাফা নহয় চুলি চিঙি নহা হ'ব আজিও মূৰ্খ বুলি ধৰাই পল্লো এই যি হয় হক যাওক মোৰহে চুলি যাওঁ কিতা যি কৰা কৰে তই এয়াৰ এগলা কুলেটি দেখি বিয়া পাতিব ভয়ে লগা হ'ল দে আর এনাই গোটেই ৰূপৱতীটো চুলি চিঙি গোটেই কেটলা নহ'ব গুচিয়া তাৰ পৰাই হে প্ৰভু ময়ো কি বেংৰায়ে গাড়ী চাফা কৰা মেচিনটো দি চুলি শুকে আছো লংকে নন্দা দুৱে চাও মকচাখান দাংছো হাত পাগলা আছে নেকি তই তোৰ বস্তু এটা ভাইৰেল হৈছে কি গলপীয়া না কি গুলপীয়া কি ভাইৰেল হৈছে তোৰ তিনিৰ ভ্লগত ভাইৰেল হৈছিলো তোৰ জাইঙাটো গলপীয়া কালাৰৰ না কি আৰু হেৰি বিদেশৰ বাংনাৰ বিধান কেইটামান দিবিয়ে মোক খালা তিৰি হিগলাও দিছি আৰু কি দিছিনো তিৰিটোৰ হেৰিও দিছি কোনা কি দিছি আৰু কৈ শুনচোন হয় হাঁহি কাম কথা আনি নকা গিয়া আনছা ধোৱা একে কালাৰৰ ৰংবা লাগে না তাইতো দিছি আৰু কালি তন্দে ৰঙালাওৰ আঞ্জা খাইছা না শুন তত্তিৰি হাগবা গেলি মুটবা গেলি গুড় কালাৰ খিনি কেনে আনছি আকৌ নাই গম পাইছা না নাই কি নকয় এই মোক অলপ নৰা কৰব হে নন্দ শুন গাঁৱত চবে গম পাই না কি গাঁৱৰ কথা কৈছা বহুত জাগাৰ মানুহ গম পায় গাঁৱততো বৰ্তমান তত্তিৰিটোৰে কথা আলোচনা লংকে তোক এটা কথা কওঁ বেয়া নাপিয়া তই ঘৰত কিবা বস্তু কিনি আনছা কিবা চব্জি খাইছা হাগবা গেলিও মুটবা গেলিও তত্তিৰিটোৰ কাম নাই নেকি আজিকালি তত্তিৰিটোৰ কাৰণে ফেচবুক খুলবাৰ ইচ্ছা নাযায় জানানা ইমান লেতেৰা তিৰিক অলপ বুজাবি চালা মোৰ তিৰি হলি কুবে পিঠি ফালি ফেললো যা পি যাচোন যা পিছফালে 100 মান বাচন আছে মই গজন হাতৰ পৰা তই ধুগেচোন যা মই এতিয়া বাচন চাচন ধুবা নৰো নকচক গোটেই লেতেৰা হৈ যায় আৰু মই কি কৰি আছো দেখা নাই ফটো উঠি আছো ফটো পিছতো উঠি যা মই নৰো বুলি কৈছো না নৰো
ইটো কাম নকৰা সিটো কাম নকৰা তই কি কাম কৰা হে মান্না মাৰি এ মাই গালি পাৰি কথা নকব তোৰ দৰে আপিটোক যদি সি ভাল পাই বিয়া নাপতিলা হয় বহুত ভাল আপি পালা হয় সি এই হচি যাওক পালাক হৈ এই সুখ না তুই মই বুলি হে আছো তাৰ লগত এই আহুক না বুলি কৈছা তই এই আধা কেজিৰ হাতে দি এটাই ঘুচা মাৰিম তোৰ দাঁত ফলকি পৰব এই হচি যাওক কিবা খং উঠব আপুনি মোক অত্যাচাৰ কৰা বুলি ছ'চিয়েল মিডিয়াত ভিডিঅ' বনে জেল খুৱে মাৰিম কি তই মোক জেল খেয়ে মাৰবি ৰ ছ'চিয়েল মিডিয়াৰ পৰা মনত পৰছি ৰ তই কালি ব্লগত কি দিছিলিনো বাপা আৰে মতটো দিছা ঠিকে আছে তোৰ কিয় দিছা তই তোৰ সমান বোলা বস্তু নাই হা অ বাপা কি দিছি এই ক'ব দে তেখেতে কালি মোক ছাৰপ্ৰাইজ দিবৰ কাৰণে মোৰ কাৰণে এটা জাইঙা আনিছিল লগতে তেওঁৰ কাৰণেও আনিছিল মই আনবক্সিং কৰি কিনে ফেচবুকত দি দিছোঁ হা তই এগলে কি কৰছে লাজ সন্মান নহকত দিলিয়ে এগলে বস্তু আমি আগতে মানুহ দেখাকে ৰদতো শুকাবা দিয়া নাছলো তন্দৰ নিচিনা তিৰিকেইটা লাজ চৰম ক'ত গেছে কবাই নৰো আৰ মই গজেন্থে যাম বুলি ভাবছিলো নাযাও দে আৰ তই যি কৰবা আছিল কৰিয়ে দিলি অ মাই আহিলি গুৰকালা কেনে হয় তা ক'ত এইতাই আৰু আমাৰ বোলে ক'বাত বিদেশৰ বাংনা আছে আজিলৈকে ময়ে গম পোৱা নাই সেও দিছি তাই কালি বোলে আমি ৰঙালাও আঞ্জা খাইছিলো সেও দিছি তাই এই তই ব্লগ বন্ধ কৰিবি না নকৰা নকৰো কৰবি না নকৰা ভালকে উঠছো মই নকৰো কৰবি না নাই আপি তই ব্লগ বনোৱা বন্ধ নকৰা নাই তোক আমি বনবাও হাক দে নাই কিন্তু ভাল চিন্তা ধাৰা লৈ মানুহে কিবা এটা শিকবা পাৰাকে বনো এগলা কৰ গু জাইঙা এগলা দেখে কেনে ঘৰখনৰ সন্মান কিয় নষ্ট কৰা মই ঘৰক লাগি এটা বস্তু আনবা নৰো তাই ফেচবুকত দে মই তাক লাগি এটা বস্তু আনবা নৰো তাই ফেচবুকত দে আৰু বেলেগে কি বস্তু লিখনে নেকি এই ননসেন্স তিৰি এই খৰচত তিৰি আপি বাবাই ঠিকে কৈছি দে কিনো বুলিলি মানুহেনো কি কিনবা নৰে সেই বুলি আৰু চব বস্তুৱে দেখাবা লাগে না তই ভাবা নেকি তোৰ কথা নকয় বুলি তোৰ আগতে নকয় তোৰ পিছত চবে তোৰে আলোচনা কৰে অ মাই নন্দ কৈছি নহয় মোক আজি এই বোলে গাঁৱত ফেমাছ বুজছা না নাই নন্দ হাতে বোলে ফেচবুক খুলবাই নৰে বোলে এই ভিডিঅ' আহিব বিৰক্ত লাগি গৈছে বোলে নন্দ চাই আপুনি যিমান কলিও মই ব্লগ নেৰো সদায় বনাম অ মাই এৰ কিন্তু বেছি হৈ যায় আছে দেই মই কাটি খালাম কিন্তু ৰ তোক আজি আপি আপাৰ এনে খং নুঠে তাৰ আজি খং উঠছি পিঠি বহল কৰিব তোৰ আজি যা বলো এই ক'ত পলাইছা ৰ তোক আজি হেল্ল' চাওক গাইজ মোক আজি মানুহটোৱে মাৰিবা খেদি আছে টেক্সি তাৰ পৰা যাই মুৰা খপা জনাব মই কি কৰা ভাল হ'ব